হাই এভৰিৱান, পুনৰ নতুন এটা ভিডিঅ' গৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভাৰতৰ বিভিন্ন ৰাজ্যৰ যিটো জাতীয় প্ৰাণী হয় সেই প্ৰাণীৰ বিষয়ে কেইটামান প্ৰশ্ন উত্তৰ কৈ যাম। আপোনালোকে এইবিলাক নোট কৰি ৰাখিব। চাওক আজিৰ প্ৰশ্নটো, চাওক কি কৈছে। প্ৰশ্ন নহয়, ডাইৰেক্টলি মই লিখি দিছোঁ। ইয়াতে চাওক, প্ৰথমে লেখা আছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্ৰাণী। অসমৰ জাতীয় প্ৰাণী কি হয়? এশিঙীয়া গড়। ত্ৰিপুৰাৰ জাতীয় প্ৰাণী কি? চশমা চকুৱা বান্দৰ। মণিপুৰৰ জাতীয় প্ৰাণী কি? থামিন। পশ্চিমবংগৰ জাতীয় প্ৰাণীৰ নাম ভাৰতীয় হাতী। অন্ধ্ৰপ্ৰদেশৰ জাতীয় প্ৰাণীৰ নাম চাৰিশিঙীয়া হৰিণ। দিল্লীৰ জাতীয় প্ৰাণীৰ নাম হনুমান বান্দৰ। গুজৰাটৰ জাতীয় প্ৰাণীৰ নাম ভাৰতীয় সিংহ। উত্তৰ প্ৰদেশৰ জাতীয় প্ৰাণী নাহৰ ফুটুকী বাঘ। অৰুণাচল প্ৰদেশৰ জাতীয় প্ৰাণী ইয়াক। মিজোৰামৰ জাতীয় প্ৰাণী সোণালী মেকুৰী। নাগালেণ্ডৰ জাতীয় প্ৰাণী গদাফুটুকী বাঘ। পঞ্জাৱৰ জাতীয় প্ৰাণী কৃষ্ণঘাৰ। বিহাৰৰ জাতীয় প্ৰাণী শ্বেত ভালুক। কেৰালাৰ জাতীয় প্ৰাণী সিংহনেচিয়া বান্দৰ। উৰিষ্যাৰ জাতীয় প্ৰাণী ষৰ পশু। ছিকিমৰ জাতীয় প্ৰাণী ৰঙা পাণ্ডে। মধ্যপ্ৰদেশৰ জাতীয় প্ৰাণী দল হৰিণ।